নমস্কাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত বিএড কমন এণ্ট্ৰেন্স টেষ্টৰ আজি এক্সাম বা বিএডৰ CET এক্সাম 2025 হৈ গ'ল। আজি আমি সেই পেপাৰখন সলভ কৰিম আৰু পেপাৰখনৰ প্ৰায় 70টা কুৱেশ্যন আছে। 70টা কুৱেশ্যনৰ ভিতৰত আপোনালোকৰ কেইটা শুদ্ধ হ'ল সেইটো মিলাই ল'ব পাৰিব বা আনসাৰ কিটো চেক কৰি চাব পাৰিব আৰু এই 70ৰ ভিতৰত আপোনালোকে কিমান নম্বৰ আহিব পাৰে নিগেটিভ কৰি মেলি আপোনালোকে মিলাই চাব পাৰে। তো বলকচোন আজি আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএডৰ কমন এণ্ট্ৰেন্স টেষ্টৰ পেপাৰখন সলভ কৰোঁ। প্ৰথম কুৱেশ্যনটো দিছে গ্লোব এণ্ড চ'ৰ্চ অফ লাইট বাই দ্য টিচাৰ। এজন টিচাৰে কি কৰে গ্লোব ইউজ কৰে আৰু চ'ৰ্চ অফ লাইট ইউজ কৰে আৰু যেতিয়া টিচাৰ এনেধৰণৰ বস্তুবিলাক ইউজ কৰি যেতিয়া কনচেপ্ট অফ ৰোটেশ্যন পঢ়ায় সেই কি কাৰণে পঢ়ায়? তো আনচাৰটো হ'ব ক্লেৰিফাই দ্য কনচেপ্টটো ক্লেৰিফাই কৰিবলৈ হ'লে আমাক গ্লোব ইউজ কৰে বা চ'ৰ্চ অফ লাইট ইউজ কৰে। তো 1 নম্বৰ আনচাৰটো হ'ব এ। 2 নম্বৰ কুৱেশ্যনটো কি কৈছে ইন এ চাৰ্টেইন অফিচ। 2 নম্বৰ কুৱেশ্যনটো মই এনেকৈ বুজাই নাযাওঁ নহ'লে মোৰ ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু সেইকাৰণে মই 2 নম্বৰ আনচাৰটো কৰি দিওঁ। 2 নম্বৰ আনচাৰটো হ'ব চি। 3 নম্বৰ আনচাৰটো হ'ব 3 নম্বৰ আনচাৰ চি। 4 নম্বৰ আনচাৰ হ'ব এ। 5 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব ডি। 6 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব বি। 7 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব এ। 8 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব চি। 9 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব বি। 10 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব চি। 11 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব ডি। 12 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব ডি। 13 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব বি। 14 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব বি। 15 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব চি। 15 নম্বৰ কুৱেশ্যনটো চাওক 7 × 28, 28ৰ পৰা 1 মাইনাছ কৰিছে 27, 8 × 5 = 40, 40ৰ পৰা 2 মাইনাছ কৰিছে 38, 9 × 6 = 54, 54ৰ পৰা 3 মাইনাছ কৰিলে 51। তাৰপিছত 16 নম্বৰ কুৱেশ্যনটো চাওক 16 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব এ। 17 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব এ। 18 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব চি। 19 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব 19 নম্বৰ আনচাৰটো ডি। 20 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব বি। 21 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব চি। 22 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব 22 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব ডি। ইংলিছ আছে ইয়াৰ পৰা। ইংলিছৰ কুৱেশ্যনখিনি মই সলভ কৰা নাই। তো আমি 22ৰ পাছত 22ৰ পাছত আমি 32, 37 কুৱেশ্যন নম্বৰৰ পৰা আকৌ আৰম্ভ কৰিম। 37 কুৱেশ্যনটোৰ আনচাৰ হ'ব বি। 38 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব বি। 39 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব চি। 40 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব ডি। 41 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব বি। 42 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব ডি। 43 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব এ। 44 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব বি। 45 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব বি। 46 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব চি। 47 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব বি। 48 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব এ। 49 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব বি। 50 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব বি। 51 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব চি। 52 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব বি। 53 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব এ। 54 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব বি। 55 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব বি। 56 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব বি।
57 নম্বৰ কুৱেশ্যনটো আনচাৰ হ'ব বি 58 নম্বৰ কুৱেশ্যনটো আনচাৰ হ'ব চি 59 নম্বৰ কুৱেশ্যনটো আনচাৰ হ'ব ডি 60 নম্বৰ কুৱেশ্যনটো আনচাৰ হ'ব ডি 60 নম্বৰ কুৱেশ্যন ডি 61 নম্বৰ কুৱেশ্যনটো আনচাৰ হ'ব বি 62 নম্বৰ কুৱেশ্যনটো আনচাৰ হ'ব এ 63 নম্বৰ কুৱেশ্যনটো আনচাৰ হ'ব ডি 64 নম্বৰ কুৱেশ্যনটো আনচাৰ হ'ব ডি 65 নম্বৰ কুৱেশ্যনটো আনচাৰ হ'ব বি 66 নম্বৰ কুৱেশ্যনটো আনচাৰ হ'ব ডি 67 নম্বৰ কুৱেশ্যনটো আনচাৰ হ'ব বি 68 নম্বৰ কুৱেশ্যনটো আনচাৰ হ'ব বি 69টোৰ আনচাৰ হ'ব চি আৰু 70 আনচাৰ হ'ব ডি এইকেইটাই ইংলিছৰ কুৱেশ্যনকেইটা ছল্ভ কৰা নাই ইংলিছৰ কুৱেশ্যনকেইটা মই পঢ়িবলৈ সময় নাই পোৱা গতিকে মই যদি পাৰোঁ খন্তেক সময়ৰ পিছতে আকৌ আপলোড কৰি দিম ধন্যবাদ